हेलो गाइस स्वागतम मोर चैनल तुला आसाम ब्लॉग D2H आपनालोर की खबर आरो आपनालोर खबर सके भाले आरो मोर खबर ভাল মই মানে আজি এই কি বুলি কই কোন দা এই দাওখন লৈ মানে বস্তিৰ মাজত সোমাম বুলি ভাবিছো চাও বস্তিৰ মাজৰ মানে কেডাল মান বাগ আহি আনো আৰু মানে বাগাত মানে অলমান ঘৰটো প্ৰবলেম হৈ আছে এটো কাৰণে মানে কেডাল মান বাগ আহি আনো গতিকে মই এই ভিতৰৰ পিনে প্ৰবেশ কৰো আৰু আপোনালোকক দেখুৱাই আছো গাইস চাই থাকক আপোনালোকে মানে বা মই কাটি মাত্ৰ কেনেকৈ আনো আৰু এইবিলাক চাই থাকোঁ আৰু হেল্ল' গাইজ ফাইনেলি মই বাহৰ তল আহি পালোঁ আৰু এইপিনে আছে বহুত চাৰিওফালে বহুত ধৰণৰ বাঁহ সেইপিনে আছে আমাৰ এয়া বিজুলী বাঁহ কি বুলি কয় সৰু সৰু এই সৰু সৰু যে বাঁহটো সেইটো কয় বিজুলী বাঁহ মানে অলপ বছৰ আগে গাইজ মই চাবলৈ লৈ আহিছোঁ গাইজ মানে বাঁহখিনি প্ৰায়ভাগ বেয়া হৈছে চলাই দিয়া হৈছে এইবিলাক হ'ল বিজুলী বাঁহ গাইজ আৰু মানে কি মই মানে বিজুলী বাঁহটো নাকাটো বাৰু আৰু ইপিনে আছে এইটো গাইজ কিবা জনাব গাইজ মই এইটো বাঁহৰ মানে নামটো নাজানো গাইজ এইটো বাঁহৰ মই নামটো নাজানো আৰু মানে কি আৰু মানে বিভিন্ন ধৰণৰ বাঁহ আছে আপোনালোকক দেখুৱাই আছোঁ গাইজ আৰু গাইজ এই বাঁহটো কি এইটো বাঁহ কি আৰু আপোনালোকে কমেণ্ট কৰি জনাব এইটো বাঁহ কি মই মানে ইমান ভালকৈ নাজানো গাইজ এইটো বাঁহ কি সেইটো মানে মই বাঁহ প্ৰায়ভাগ চিনি নাপাওঁ আৰু বাঁহবিলাক প্ৰায় জ্বলোৱাই দিয়া হৈছে এইটো বাৰু জাতি বাঁহ বাৰু এইটো জাতি বাঁহ এইটো মই চিনি পাইছোঁ এইটো গাইজ চিনি পাইছোঁ আৰু এইটো টকোবাঁহ এইটো গাইজ টকোবাঁহ যদি আপোনালোকক কিবা বাঁহ লাগে তেতিয়াহ'লে জনাব পাৰে আৰু না গাইজ তামান বাঁহ মানে আৰু কি ক'বা আৰু গাইজ আৰু ইপিনে মই বাঁহ কাটিম গাইছ আৰু আপোনালোকে চাই থাকক আৰু যদি মোৰ ভিডিঅ'টো মানে ভাল পোৱা তেতিয়াহ'লে লাইক কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব বটনটো দবাই দিব একেবাৰে নাপাহৰিব গাইছ থেংক ইউ দেই হেল্ল' গাইজ মানে বাঁহবিলাক মানে এনেকৈ ডাইৰেক্ট দাঙি নিব নোৱাৰোঁতো মানে বাঁহবিলাক ডাইৰেক্ট দাঙি নিব নোৱাৰোঁ এইটোৰ কাৰণে মানে বাঁহবিলাক অলপ চুটি চুটিকৈ কাটিছোঁ আৰু মানে নিয়াত অলপমান যাতে কষ্ট নহয় ঘৰতো বহুত দূৰে এইটো কাৰণে মানে বাঁহখিনি এনেকৈ কাটি কাটি লৈ গৈছোঁ আৰু না গাইজ আপোনালোকে চাই থাকক আৰু কেনেদৰে মই বাঁহটো কেনেদৰে অকলে আহি মানে বস্তিৰ মাজত সোমালোঁ আৰু বাট ভয় লাগিছে কিন্তু মানে তথাপিও আৰু না লাগে আৰু না ঘৰৰ কাৰণে এইটোৰ কাৰণে মানে বাঁহ কাটিছোঁ আৰু না গাইজ ইমান চুটি চুটি কৰিছোঁ গাইজ এইখিনি আৰু না চুটি চুটি কৰিছোঁ মানে বেছি লম্বাকৈ নিলেওতো বেয়া হয় ন আৰু মই মানে ইমান ওজন বস্তু দাঙিব নোৱাৰোঁ এইটো কাৰণে মানে গাই কি ক'বা আৰু দুখৰ কথা এনেকৈ চুটিকৈ লৈ যাওঁ আৰু কি কৰিব পাৰোঁ ক'ত ব্যৱহাৰ কৰিব পাৰোঁ গাইজ চাই থাকক সম্পূৰ্ণ हेलो गाइस फाइनली माने मैं बाखिनी লৈ যাব ওলাইছো আৰু মানে কি বাখিনিও বহুত ভাৰী হৈছে গাইস
মই মানে কি এই বাঁহগছডাল লৈ যাই মাত্ৰ মানে ঘৰত কিবা কিবি কৰিম আৰু মানে ঘৰত মানে চাই থাকক নেক্সট টাইমত ভিডিঅ'টো আপোনালোকক দেখুৱাম সেই ভিডিঅ'টোত হা মানে এই বাঁহখিনিৰে মই কি কৰিম আৰু কি কৰিম মানে এই বাঁহখিনিৰে কিহত মই ব্যৱহাৰ কৰিম এই বাঁহগছডাল আৰু কিয় মই এনেকৈ কাটিলোঁ নেক্সট ভিডিঅ'ত আপোনালোকক কৈ আছোঁ গাইছ বাই বাই মই যাই আছোঁ